আপনার রাজ্য নাই আপনি মাটি কিনিব নোৱাৰিব মাটি বেচিব নোৱাৰিব গভৰ্ণমেণ্ট চাকৰি কৰিব নোৱাৰিব গভৰ্ণমেণ্টৰ আইবাৰ ঘৰৰ পৰা আদি একদম যিকোনো সুবিধা আপনার কারণে নহয় আপনার রেশন কার্ড বাতিল করা হ'ব অলরেডি যিবিলাকে ফরেনার্স ডিক্লেয়ার হৈছে সেইবিলাক কৰিছে আপোনাৰ সুবিধা অলরেডি তেখেতসকলক ভোট দিতে দিছিল কি লিষ্ট পঠাইছে তো এনেকুৱা ধৰণৰ এটা ব্যৱস্থা তেখেতসকলক ল'ব বিচাৰিছে আমি এইটোৰ পৰা কেনেকৈ এইটো ৰক্ষা কৰিব পাৰোঁ গোটেই ভাৰতবৰ্ষত এইটোলৈ কেনেকৈ আন্দোলনৰ জৰিয়তে আমি মানুহখিনিক আমি ন্যায় দিব পাৰোঁ তেখেতসকলক অৰিজিনেল নাগৰিকত্ব দিব পাৰোঁ তাৰ কাৰণে এটা চেষ্টা আমি আপোনালোকৰ লগত আছোঁ বা এতিয়া কথা হ'ল এই গোটেইখিনি কাম কৰিবৰ কাৰণে জমিয়ত উলামাই যি হিচাপত এটা ফাইট এটা আন্দোলন এটা মুভমেণ্ট গঢ়ি তুলিছে আজি মোৰ বদৰুদ্দিন আহমেদ আজি যি ধৰণৰ এটা মুভমেণ্ট গঢ়ি তুলিছে বাৰে বাৰে আমি এই কথাটো কৈ আহিছোঁ যে আমাৰ পাব্লিচিটি কম লাগে আমি মানুহৰ কাৰণে এটা সকাহ দিয়া ব্যৱস্থা নিশ্চয়কৈ আগবাঢ়ি যাওঁ এতিয়া কথা হ'ল যে যদি ফৰ্নাছ টাইপৰ জড়িতই হওক বা বেলেগ ৰাস্তাতে হওক বা কেনেবাকৈ হওক এই বস্তুটো কিন্তু আমি যদি ঘৰত বহি থাকোঁ আমি আম পাব্লিকৰ মাজত আন্দোলন কথা আনিব বিচৰা নাই যিহেতু বিষয়বিলাক আইনগত বিষয়বিলাক মানে ল ৰিলেটেড মেটাৰ্ছ নাগৰিকত্বৰ ইছ্যু তো নাগৰিকত্বৰ ভিতৰত আজি মানে আমি এই কথা নাগৰিকত্ববিলাক ৰক্ষা দিয়াৰ কাৰণে আমি কি পন্থা হাতত ল'ব লাগে আমি সকলো ষ্টাডি চলাই আছোঁ সকলো ধৰণৰ আমাৰ পঢ়া শুনা চলি আছে আমাৰ এটা এডভকেটবিলাকৰ লগত বিভিন্ন ইণ্টাৰনেশ্যনেল লৰ লগত আমি এডজাষ্ট কৰি আগবাঢ়িছোঁ আজি কিহৰ কাৰণে এইটো হৈছে আজি এই কথাটো যদি বেছিকৈ যদি মই কম যে আজি ইয়াত কাৰণ আছে আপোনালোকে সবে জানে অসমত 34% আজিৰ দিনত 34% আজি 35% মুছলিম মানুহৰ ভিতৰত 34% আজি অসমত কোনো জনগোষ্ঠী নাই 34% চবৰে কম আজি তেখেতসকলে চিন্তা কৰিছে অসমত আজি 28জন মুছলিম এমএলএ আছে অসমত কোনো জনগোষ্ঠী অসমত 28জন এমএলএ নাই অসমত কোনো জনগোষ্ঠী নাই তো সব এই মানুহবিলাকে এটা সময়ত পাৱা হৈ যাব এই মানুহবিলাকক নামকৰ্তন কৰিব লাগে নাম কাটিব লাগে আপুনি যদি লক্ষ্য কৰে কোনবিলাক সমষ্টিত নাম বেছি কাটা গৈছে আপোনাৰ লক্ষ্য কৰে ছয়গাঁও গৈছে মক গৈছে ৰঙিয়া গৈছে মঙলদৈ গৈছে আপোনাৰ আমাৰ কি কয় কুৰুক্ষেত্ৰী গৈছে চেঙা গৈছে যিবিলাক সমষ্টিত অলমষ্ট 50% মানে পপুলেশ্যন আছে যে এইখিনিতো অহা 5 বছৰ পিছত হয়তো মুছলিম এমএলএ হৈ আহিব সেইবিলাকত 10,000 20,000 15,000 নাম কাটা হৈছে ডিজাইন পলিচি যাতে এইটো কৰিব লাগে কমাব লাগে এট দ্য ছেম টাইম অসম চুক্তিক লৈ নতুন কথা আপোনালোকৰ গম পাই নতুন কথা অসম চুক্তিৰ ভিতৰত 6 নং যিটো দফা ক্লজ 6 লৈ নতুন কথা উঠিছে নতুনকৈ উঠিছে খিলঞ্জীয়া ডেফিনেশ্যন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষা ব্যৱস্থা খিলঞ্জীয়া ডেফিনেশ্যনটো আজিলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আজিলৈকে খিলঞ্জীয়া ডেফিনেশ্যন দিয়া নাই ভাৰতবৰ্ষৰ পাৰ্লামেণ্টত খিলঞ্জীয়া কোন হয় তাৰ ডেফিনেশ্যন নাই অসমৰ বিধানসভাত আজিলৈকে খিলঞ্জীয়া কোন হয় তাৰ ডেফিনেশ্যন নাই দিব পৰা নাই ৰাষ্ট্ৰসংঘে দিছে সেইটো গোটেই পৃথিৱীক একচেপ্ট কৰা নাই সুপ্ৰিম কোৰ্টত কেছ হৈছে তাত কোৱা হৈছে অনলি 8% ভাৰতবৰ্ষত খিলঞ্জীয়া 92% তেখেতসকলে ইমিগ্ৰেশ্যন বাহিৰ কৰা আজি অসমত যদি খিলঞ্জীয়াৰ কথা পাই সেইদিনা আপুনি মই ওলাবন্ধৰ কথা কৈছে প্ৰেছ বিৰোধীৰ কথা কৈছিলোঁ জমিয়তৰ ফালৰ পৰা মই কৈছিলোঁ যে সুপ্ৰিম কোৰ্ট দিয়া তথ্যৰ দাঙি ধৰিছোঁ তেখেতসকলে সেই কথা নকয় যে আজি 600 বছৰ ৰাজত্ব কৰাৰ পিছতো ইয়াত আহোমসকল খিলঞ্জীয়া হিচাপত থকা হোৱা নাই কলিতাসকলক ধৰা হোৱা নাই এইটোক লৈ গ'লেই অসম বস্তু চলি আছে অকল আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি মোৰ নামত এটা কাৰ্টুন বনাইছে মোক হুমকি দিয়া হৈছে উদ্যোগ কল্যাণ নহ'লে আমাৰ এই মানে জমিয়তক নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিব কলিতা সংগঠনে আমি সুপ্ৰিম কোৰ্টৰ কথা কৈছোঁ যে আজি 800 বছৰ আগত অহা মুছলিমখিনিকো তেখেতসকলে খিলঞ্জীয়া হিচাপে ল'ব খোজা আজি আমি এক্সাম্পল দিছোঁ গোৱালপাৰা জিলা আজি প্ৰায় 6খন জিলা সেই 6খন জিলাৰ মানুহ আজি খিলঞ্জীয়া নহয় বুলি তেখেতসকলে কৈছে এটা জনগোষ্ঠী খিলঞ্জীয়া পাব বিচাৰিছে অকল তাৰমানে তেখেতসকলৰ উদ্দেশ্যটো দেখিখিনি বৰণ কৰাটো নহয় তেখেতসকলৰ উদ্দেশ্যটো হ'ল যে অসমৰ মানুহখিনিক বা মুছলমানখিনিক ভাগ কেনেকৈ কৰিব পাৰিব আজি 3.3 জড়িত ভাগ কৰিব বিচাৰিছিল সুপ্ৰিম কোৰ্টে এলাউ কৰা নাই আজি এতিয়া খিলঞ্জীয়া নাম নতুনকৈ ডেফিনেশ্যন
যিটো 6 নং ক্লজ আছে তাত লিখা আছে অসমীয়া ৰক্ষা কবচ, কিন্তু হাই লেভেল কমিটিয়ে কৈছে যে খিলঞ্জীয়া ৰক্ষা কবচ, তাত খিলঞ্জীয়াৰ কাৰণে এম্বুলেন্স ৰিজাৰ্ভ হ'ব লাগে, এমপিচি ৰিজাৰ্ভ হ'ব লাগে, মানে চাকৰি বাকৰি ৰিজাৰ্ভ হ'ব লাগে, বিভিন্ন নিগম নিকায়সমূহ ৰিজাৰ্ভ হ'ব লাগে। এই কথাখিনিৰ কাৰণে মই কৈছো যে খিলঞ্জীয়া বুলি কওঁতে যে অবিভক্ত গোৱালপাৰা যদি ধৰো, কেতিয়াও এইখন অসম ৰাজ্যৰ আণ্ডাৰত আহোম ৰাজ্যৰ আণ্ডাৰত নাছিল। এইটো বংগ ৰাজ্যৰ ৰংপুৰ ৰাজ্যৰ আণ্ডাৰত আছিল, এইটো কোচবিহাৰ ৰাজ্যৰ আণ্ডাৰত আছিল, এইটো চিলাৰায় ৰাজ্যৰ আণ্ডাৰত আছিল। আজি বৰাক 3টা ডিষ্ট্ৰিক্ট, আজি প্ৰায় 2টা-2টা ডিষ্ট্ৰিক্ট কৰিমগঞ্জ, হাইলাকান্দি আৰু আপোনাৰ শিলচৰ, এই 2টা আছিল ত্ৰিপুৰা ৰাজ্যৰ আণ্ডাৰত আছিল। এই 2টা পৰৱৰ্তী কছাৰী ৰাজ্যৰ আণ্ডাৰত আছিল, কেতিয়াও মোগল বা কেতিয়াও আহোম ৰাজ্যৰ আণ্ডাৰত আছিল। ব্ৰিটিছে যেতিয়া 1826 ভিতৰত এইখিনি জাগাত লাহে লাহে সামৰি ল'লে, এইখিনি জাগাত লোৱা হ'ল, তাৰ ভিতৰত যেতিয়া সেইখিনি জাগা লাগে, সেইখিনি জাগাত 1 শ্ৰেণী মানুহ লাগে, বাকী শ্ৰেণী মানুহ নালাগে। ফাৰ্ষ্ট সেন্সাস মানে ব্ৰিটিছ যিটো ফাৰ্ষ্ট সেন্সাস 78, সেই সেন্সাসত দেখাইছে যে আমাৰ অবিভক্ত গোৱালপাৰা এতিয়া তেতিয়া মানে মুছলিমবিলাকৰ মাজত ডিভিজন কৰাৰ কাৰণে এটা নতুনকৈ কৌশল ৰচনা কৰিছে। উদ্দেশ্য এটাই, ইয়াক হিন্দুখিনিক ভাল পোৱা নহয় বা গৰিয়াবৰীয়াখিনিক ভাল পোৱা নহয়, ভাল পোৱা হৈছে মুছলিমবিলাকৰ ডিভিজন আনি তেখেতসকলৰ কাৰণে স্বাৰ্থ সুৰক্ষা কৰিব আৰু বাকী মানুহক বংগীয় মূলৰ মানুহখিনিক তেখেতসকলক এক্সক্লুড কৰিব, তাৰ এটা পথ তেখেতসকলে ৰচনা কৰিব বিচাৰিছে। তো উদ্দেশ্য এটাই যে আমাৰ হাতত যাতে ক্ষমতা নাহে, আমাক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ আমি অলৰেডি ঐতিহাসিক কাৰণ, আইনগত কাৰণ আজি যদি এই এসেম্বলি বা পার্লামেন্ট বা চাকরি বাকরি যদি রিজার্ভ করে, এইটো আপনার বিভিন্ন এক্ট 19টা সেইদিনাখন মানে আর্টিকেল অফ ইন্ডিয়ান কনস্টিটিউশন, ভারতবর্ষ সংবিধানের 19টা আর্টিকেল ব্রেক হব, ভায়োলেশন হব, স্পষ্টভাৱে এটাকে দাঙি ধৰিছে গতি গুলিয়াৰ তাৰ পিছদিনাৰ পৰা গোটেই অসমমুখী মানে ব্লেনি বনাইছে। মই বেলেগ কথা কোৱা নাই, মই ভাৰতৰ সংবিধানে বনাইছোঁ যে এইটো ভায়োলেশন। আজি যদি বেলেগৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন কৰে, তেতিয়াহ'লে কাৰ নাম বা কাৰ এফেক্ট হ'ব শিডিউল কাষ্টৰ, এফেক্ট হ'ব শিডিউল ট্ৰাইবৰ, এফেক্ট হ'ব ইকুৱেলিটি বিফৰ ল আৰ্টিকেল 14, 19, 21, 29, 25, 234, বিভিন্ন 333 বিভিন্ন আর্টিকেল তাত আমি এফেক্ট হ'ব। এইটো চাইছোঁ এই কথাটা কওঁতে আমি বেয়া পাওঁ, আসলে ৰিয়েল কথা তেখেতসকলে নালাগে। এই মুহূৰ্তত খালি মুছলমানক ধমকানি কৰিব পৰা তাৰ কৌশল তেখেতসকল ৰচনা কৰিছে। আজি আপুনি ক'ব যে এইটো হিন্দু বা মুছলমান সমান কথা আনিব বিচাৰিছে, তেখেতসকলে বিচাৰিছে যে খিলঞ্জীয়াখিনি যিখিনি ইয়াত আছে, খিলঞ্জীয়া যিখিনি চৌকল বুলি কোৱা হয়, তেখেতৰ নাম এনেই সোমাই চাওক। আৰু যিখিনি বেংগলী হিন্দু যিখিনি আছে, তেখেতৰ কাৰণেতো কেব আপোনালোকে সবে জানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016, সেইখিনি জড়িত 2014 চনৰ পিছত যিখিনি আগত যিখিনি আহিছে গোটেইখিনি ইণ্ডিয়ান কৰিবলৈ, তাৰমানে গোটেই বাঙালী হিন্দু এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ জৰিয়তে ইণ্ডিয়ানাইজ কৰিব লাগিব। এই আন্দোলনটো এটা সময়ত অস্তিত্বৰ আন্দোলন আছিল, এটা সময়ত বহিৰাগত আন্দোলন আছিল, এটা সময়ত বিদেশী খেদা আন্দোলন আছিল, এটা সময়ত বাংলাদেশী খেদা আন্দোলন আছিল, আজিৰ দিনত অকল মুছলমান খেদা আন্দোলন আছিল। আমি সামাজিক ব্যাধি আমাৰ সৃষ্টি কৰিব বিচাৰিছে। এই ব্যাধিবিলাকৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক পোৱা দৰকাৰ আছে। আমি আইনগতভাৱে এই কথাবিলাক তুলি ধৰিব পৰা আমাৰ মঞ্চ লাগিব। আমি এই মঞ্চ যদি এই কথাবিলাক উত্থাপন কৰিব পাৰিব লাগিব, আমি এই কথাবিলাক লৈ ফাইট কৰিব পাৰিব লাগিব। আমি এই কথাবিলাক আইনগত হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড আমি অলৰেডি হাই লেভেল কমিটি যিটো বনাইছে, মানে আপোনাৰ খিলঞ্জীয়া নিৰ্ধাৰণ কৰাৰ কাৰণে অলৰেডি জমিয়তৰ তৰফৰ পৰা আমি হাই লেভেল কমিটিলৈকে আমি আমাৰ ৰাইট আপ হিষ্ট্ৰিকেল আসপেক্ট, লিগেল আসপেক্ট আৰু প্ৰেজেণ্টেশ্যন তিনিটা আসপেক্টত আমি ডিটেইলছখিনি জনাইছোঁ। নো ডাউট প্ৰেজেণ্টেশ্যন যিদিনা সন্মুখীন হ'ব, আমাৰ মনত আমাৰ ইমান কথা থাকিব। তো কথাটো হৈছে আজি অসম কেতিয়াৰ পৰা হৈছিল? অসমৰ আগত কামৰূপ ৰাজধানী তেখেতৰ সীমা ক'ত আছিল? আজি এই আপুনি চাওক, একেটা সময়তে আজি বিভিন্ন জেগাৰ পৰা যিখিনি মানুহ ব্ৰিটিছে বহাইছে, তেখেতৰ খিলঞ্জীয়া হৈ গ'ল। আৰু সেই সময়ত একেটা উপমহাদেশৰ আপোনাৰ আজিৰ বাংলাদেশ বা তেতিয়া পূৰ্ব পাকিস্তান, তাৰ আগত বংগ, এই বংগৰ পৰা যেতিয়া মানুহবিলাক ব্ৰিটিছে আনি থৈ গৈছিল, তেতিয়াৰ পৰা ধৰিছিল। ইমান দিন এই ডিমাণ্ডটো আছিল যে কিছুমানে কৈছিল যে 1951 খিলঞ্জীয়া ধৰক, 1951 খিলঞ্জীয়া ধৰক। আমি কৈছোঁ 1971 ধৰক, যিটো নাগৰিকত্ব ডিভিজন হ'ব নোৱাৰে, ফাৰ্ষ্ট ক্লাছ আৰু ছেকেণ্ড ক্লাছ নাগৰিকত্ব হ'ব নোৱাৰে।
1971 ফিক্স থাকিব লাগে জমিয়তৰ কথা প্ৰস্তাৱ সংগঠনৰ কথা আছে অসম চুক্তিৰ জৰিয়তে অসম চুক্তি হ'ল ত্ৰিপাক্ষিক আলোচনা হ'ল অসম চুক্তি হোৱাৰ পিছত সেইখনত আকৌ সিটিজেনশ্বিপ Act 1955 জৰিয়তে সেকশন 6A ইনচাৰ্ট কৰি ইষ্টাবলিছ কৰা হ'ল আইন বনোৱা হ'ল আজি গোটেইখিনি ওলাই পাৰি কেনেকৈ এই মানুহখিনি বাজল কৰিব বুলি তাৰ মই ক'ব বিচাৰিছোঁ যে আমি সজাগ হ'বৰ অত্যন্ত প্ৰয়োজন হৈছে আমি এইবিলাক লৈ ফাইট কৰিম আপোনালোকৰ যিখিনি সমস্যা সেইখিনি সমস্যা ধৰিবৰ কাৰণে বহুত আৰু বহুত দূৰ দৌৰি আহিব লাগিব এইবিলাকৰ আইনগতভাৱে হিষ্ট্ৰী বুৰঞ্জীক বা প্ৰাচীন কথাবিলাকৰ জৰিয়তে আমি এই কথাবিলাক এষ্টাব্লিছ কৰিব লাগিব আৰু এই কৰাই আমি গোটেই অকল আমিয়ে নহয় আমি কেনেকৈ ইয়াত বিভিন্ন ছেকুলাৰ মানুহ লগ লগাই ল'ব পাৰোঁ গোটেই ভাৰতবৰ্ষৰ মানুহক কেনেকৈ লগ লগাই ল'ব পাৰোঁ গোটেই পৃথিৱীৰ সংগঠনবিলাকক লগ লগাই ল'ব পাৰোঁ পাৰি কেনেকৈ আমি আপোনালোকৰ ন্যায় আপোনালোকৰ প্ৰাপ্য আপোনালোকৰ হক আপোনালোকৰ পাওনা আপোনালোকৰ দাবী কেনেকৈ এষ্টাব্লিছ কৰিব পাৰোঁ নিশ্চয় জমিয়তুল উলামাৰ নেতৃত্বত আমি আছোঁ আমি আপোনালোকে কাম কৰিম দীঘলীয়া বক্তব্য দিয়া মানে আৰু এটা মিটিং আছে যে নহওক পৰৱৰ্তী সময়ত নিশ্চয় আৰু আহি আপোনালোকৰ লগত কেনেকৈ কি কৰিব পৰা যায় আলোচনা কৰিম আৰু এটা সমাধান কৰাৰ চেষ্টা কৰিম বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি তেতিয়া মানিছিল কিন্তু পৰৱৰ্তী সময়ত এটা সময়ত কৈছিল যে আৰু ইয়াত পাকিস্তান নাই এইটো 62 না 69 হয় 69 চনত স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী প্ৰিয়ংকা প্ৰসাদ চলিহাই জমিয়তৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লেটাৰ দি কৈছিল ইয়াত আৰু সেই বাংলাদেশখন আছে ইয়াত আৰু পাকিস্তানৰ ইয়াত নাই যিখিনি এইখিনি কথা লেটাৰ আজিৰ দিনত তাৰপিছত মানি লোৱা নাই 51ৰ জমিয়তৰ কৈছিল যিবিলাক মানে NRC চাৰ্টিফাই কৰিছিল সেইবিলাক মানে NRC হৈছিল আজিৰ দিনত কিন্তু আমি দেখিছোঁ যে এই কথাবিলাকৰ যথেষ্টখিনি পাক ইয়াত লগোৱা আছে সেইকাৰণে তেখেতে কিন্তু যিখিনি তথ্য 51ৰ ডকুমেণ্টছ যিখিনি আজি আপোনালোকে পাইছে সেইখিনি আপোনাৰ ইৰ যোগেদি দিছে যিখিনি কয় legacy কাগজ জড়িত দিছে সেইটো নিশ্চয় আপোনালোকে পাইছে কিন্তু বহুত মানুহৰ এইটো আছে তাত নাই বহুত আছে বহুত আছে সেই সময়ত কিছু হয়তো লিষ্টৰ যেনেকুৱা মিডিয়াৰ তথ্য আছে সেই তথ্য উল্লেখ আছে